ৰাইজৰ এইবাৰ ইমানে উৎসাহ, ইমানে আশা, ইমান বিশ্বাস, মানে মাজবাট অঞ্চলৰ মই যিমানে য'তে গৈছোঁ ত'তেই মানে গোটাই মহিলাটো ওলাই আহিছে, পুৰুষ যুৱক সকলোৱে ওলাই আহিছে। আজি আমাৰ ইয়াত ওৰাং লক্ষী মন্দিৰত মাত্ৰ ওৰাং প্ৰাইমাৰী এলেকাৰৰে মিটিং আছিলে। এই এটা এলেকাৰ মিটিং কমেও আজি ইয়াত 1000-2000 মানুহ হৈছে। তাৰ পৰাই বুজা যায় এইবাৰ আমাৰ মাজবাটবাসী ৰাইজে BPFক ভোট দিবৰ কাৰণে কিমান মানে উৎফুল্লিত হৈ আছে। মই আজি কথা দিছোঁ, মানে কামটো মই কৰি আছোঁ। ৰাইজে কিন্তু নক'লে যিহেতু বুজি নাপায়, নিৰ্বাচনৰ বতৰ, মই আজি ৰাইজক পূৰা জবান দিছোঁ এইখিনি কাম কৰিম বুলি। কিন্তু এইখিনি পৰিকল্পনা মোৰ অন্তৰৰ পৰা ভাবি থোৱা আছে। ওৰাঙত এইখিনি কাম কৰিম। ইলেকশ্যনৰ কাৰণে কিবা এটা মানুহক ভাল লগাব কৰিছোঁ এইটো নহয়। ওৰাং অঞ্চলৰ মই যিখিনি কথা দিছোঁ এইখিনি কাম মই কৰিমেই। NDA সমৰ্থন থাকিলেতো এতিয়া NDAৰ লগত একেলগে মিটিং কৰিলে সিহঁতে প্ৰথমে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰলৈ মিটিং কৰি দেখাওকচোন আগতে, তাৰপিছত বুজি পাম আমি। এইটোতো এটা কি কয়, এইটো এটা ৱেবে হ'ল। এইবাৰ মানে হাগ্ৰামা মহীলাই ডাঙৰীয়াক ৰাইজে বিশ্বাসত লৈ ভোট দিয়া 4-5 মাহে হৈছে। আৰু হাগ্ৰামা মহীলাই ডাঙৰীয়া ইমান ভাল কাম কৰিছে, তেখেতে এতিয়ালৈকে নিজৰ যি পাবলগীয়া পুঁজি পোৱাই নাই। এইখিনি সময়তে তেখেতে কথা দিয়াবিলাক যিধৰণে ৰাখিছে, হাগ্ৰামা মহীলাৰ প্ৰতি মানুহৰ বহুত বিশ্বাস আছে। তেখেতে সকলোকে ছেফটি ছিকিউৰিটি আত্মসন্মান দিব পাৰিছে, যাৰ ফলত এতিয়া ৰাইজে তেখেতৰ প্ৰতি বহুত বিশ্বাস। আৰু হাগ্ৰামা ডাঙৰীয়াক এইবাৰ শক্তিশালী কৰিবৰ কাৰণে ৰাইজে নিজে নিজে ওলাই আহিছে, যাৰ ফলত অন্য দল UPPL হওক, কংগ্ৰেছে হওক, সকলোৱে মানুহে দল ত্যাগ কৰি আমাৰ দলৰ লগত আহিছে। এইবাৰতো পায়েই যাব। মই কৈছোঁ না, মইতো সদায় বেছি দিব পালে ভালেই লাগে। এইটো পাৰ্টি নাচাওঁ মই। 32,500 এতিয়া মাজবাটত পাই আছে। এইবাৰ 18,000 পালে কিমান? 50,000 পৰিয়ালে পাব। অফিচিয়েলি মাজবাট সমষ্টিত 41,000 পৰিয়ালহে আছে। এইটোতো এটা প্ৰপেগেণ্ডা, এইটো চবেই জানে, আপুনিও জানে, চবেই জানে। এটা সমষ্টি ৰিজাৰ্ভ হয় নহয়, এইটো কেতিয়া হয়? যেতিয়া আমাৰ ডেলিমিটেশ্যন হয় তেতিয়াই হয়। আমাৰ ডেলিমিটেশ্যনৰ প্ৰক্ৰিয়া 2 বছৰৰ আগত চলি গ'ল, যাৰ ফলত আমাৰ মাজবাটটো 70ৰ সলনি 47 হ'ল। যাৰ ফলত আমাৰ 8 নং মানে মংগলদৈ সমষ্টিটো এতিয়া 4 নম্বৰ দৰং ওদালগুৰি হ'ল। আৰু এই সময়তে যদি আমাৰ SC বা ST হ'লেহেঁতেন তেতিয়াই হ'লে হয়। এতিয়া আমাৰ কোনোবা যে কৈ আছে ইয়াত ST এইবাৰ মই জিকিলে বোলে 6 নম্বৰ হ'ব, কোনো 6 নম্বৰ নহয়। এইবাৰ 47 মাজবাটৰ প্ৰথম নিৰ্বাচন। এইবাৰ ST আহক বা নন ST আহক, এইবাৰ মাজবাটৰ 47 মাজবাটৰ প্ৰথম বিধায়ক হ'ব। লোকেল আনলোকেলটো নিজৰ কওক না। মই নিজৰ তেওঁলোকৰহে এনেকুৱা হয়, তেওঁলোকৰে এনেকুৱা। প্ৰমোদ বড়াইকৰ ইলেকশ্যন খেলিব গৈছিল, যোৱাবাৰ দত্তমাৰ ইলেকশ্যন খেলিব গৈছিল, হয়নে নহয়? UG ব্ৰহ্মই ক'ৰ পৰা মন্ত্ৰী হ'ল? কোকৰাঝাৰৰ মানুহ কিবা কি কয় এইটো কি চিমলা না, চিমলাটো চাপাগুৰিত MLA হৈ কেনেকৈ মন্ত্ৰী হ'ল? এইটো কোনো কথা নাই। মই কোনো আনলোকেল নহয়, মই মাজবাটৰ মানুহ। মোৰ জন্ম মাজবাটৰ পৰাই মই বিধায়ক হৈছোঁ। চাগে তেওঁলোকে মাজবাটটোৱে নাজানে, কাৰোবাৰ পৰা শুনি পেলাই কৈছে আৰু।